নমস্কাৰ SMS থ্ৰিল ষ্টেচনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই সুপ্ৰভাত। আমি আকৌ উপস্থিত হৈছোঁ এক নতুন কাহিনীৰ সৈতে। কুলাচাৰ তান্ত্ৰিকৰ বন্ধু গল্প পাঠক থাকিব পাঠক নিজে। কুলাচাৰ তান্ত্ৰিক ওৰফে অঞ্জন শৰ্মা, কল্প, দোকানী আৰু প্ৰিয়নাথ। এই কাহিনী আৰু ইয়াৰ প্লট বনোৱা হৈছে মাথো মনোৰঞ্জনৰ বাবেহে। ইয়াত থকা প্ৰত্যেক চৰিত্ৰ পূৰ্ণ ৰূপত কাল্পনিক আৰু প্ৰাপ্ত বয়সীয়াল মানুহৰ বাবে। আৰম্ভ হ'ব গৈ আছে বন্ধু। যদি আমি চাব যাওঁ তেতিয়া ভূতৰ কাহিনীৰ মাজত আহে ব্লেক মেজিক, দেৱ দেৱী, ঝাৰফুক, তন্ত্ৰ মন্ত্ৰ এইবিলাক বহু যুগৰ পৰাই প্ৰচলিত হৈ আহিছে। কুলাচাৰ তান্ত্ৰিক ওৰফে অঞ্জন শৰ্মা আগতে এজন আছিলে তান্ত্ৰিক, কিন্তু এতিয়া তেখেতৰ শক্তি লাহে লাহে কমি আহিছে। কিন্তু তেখেতৰ কাহিনীৰ ভাণ্ডাৰত আছে বহুতো অকল্পনীয় অভিজ্ঞতা, যোনবোৰ তেখেতে কেতিয়াও কাৰো লগত শ্বেয়াৰ কৰিব নিবিচাৰে, কিছুমান মানুহৰ বাহিৰে। আজি কল্প আহিছে অঞ্জনদাৰ ওচৰত অসাধাৰণ অভিজ্ঞতাৰ আমেজ ল'ব। ঐ অঞ্জন দা, ক'ত আছে? তুমি আপোনাৰ বাবে কি লৈ আহিছোঁ চাওক, এক নতুন ধৰণৰ হুক্কা, বুজিছে? তোমাৰনো আৰু কি কাম বাচিছে কোৱা? হে, লোৱা চানা খোৱা। বতৰ বেয়া হ'লে মোৰ ঘৰত গুচি অহা গল্প শুনিবলা নে কি? আজি আকৌ হুক্কা লৈ আহিছা? আপোনাৰ কথাত এক ধৰণৰ মাদকতা আছে, বুজিছে? এই বাৰিষাৰ দিন আৰু আপোনাৰ সুৰত ভূতৰ কাহিনী মজাই বেলেগ। কিন্তু আজিলৈকে আপুনি আপোনাৰ শক্তি প্ৰদৰ্শন নকৰিলে মোৰ আগত। আজিৰ বতৰ হিচাপে কিবা গল্প হৈ যাওক, কি কয়? শক্তি শক্তি প্ৰদৰ্শন বুলিলে কি বুজি পোৱা হে? হাৱাত হাত ঘূৰাই লালমোহন, মিঠাই উলিয়াও না। সেইবিলাক ভেলে কি বুজিছা? ভেলে কি? আচল তান্ত্ৰিকে কেতিয়াও সেইবোৰ নেদেখায়। ভাল গুৰুৰ আশ্ৰয় পালে যিকোনো মানুহে তন্ত্ৰ সাধনা কৰিব পাৰে। মাথো লাগে ধ্যান কৰাৰ ক্ষমতা, সহ্য শক্তি আৰু ভগৱানৰ প্ৰতি অগাধ বিশ্বাস। বাপৰে, ইমানগাল বস্তু একেলগে পোৱাই টান দেখোন। আচ্ছা অঞ্জন দা, আপোনাৰ ইয়াত ইমানবাৰ আহিছোঁ, আপোনাৰচোন বৰ বেছি বন্ধু নাইহে। ইউ আৰ লাইক বৰ অকলশৰীয়া টাইপ অফ পাৰ্চন। বন্ধু বৰ জটিল আৰু লগতে সৰল শব্দ এয়া। এতিয়া মই অকলশৰীয়া হ'ব পাৰোঁ, কিন্তু মোৰ বহুত ভাল আৰু বেয়া দুয়ো প্ৰকাৰৰ মানুহৰ লগত চিনাকি আছিল আৰু আছে। তেনেকুৱাই আছে মোৰ এক বন্ধু। তুমি দেখা নাপালেই যে নাই সেয়াতো নহয়। বাহ, কি বন্ধু আছিলোঁ আমি। গাঁৱত থাকোঁতে মোৰ আছিল এজন বন্ধু, প্ৰিয়নাথ। ৰবা অলপমান টানি লওঁ, তাৰপিছত কৈ আছোঁ। বিজ্ঞানৰ দুনিয়াত ভূতৰ অস্তিত্ব নাই। গাঁৱত বা আমাৰ দুনিয়াত ভয় হিচাপে ৰাতি অকলে খোজকাঢ়ি ভয় লগা, 4-5জন বন্ধুৱে মিলি প্লেনচাৰ্ট কৰা, ৰাতি দুপৰীয়া অসম্ভৱ ছায়ামূৰ্তি চাই ভয় খোৱা, এইবোৰ বহুতো কাহিনীয়ে যুক্তিতৰ্ক উপাদান দিয়ে। ভৌতিক অস্তিত্বও ঈশ্বৰৰ নিচিনাই বেলেগ বেলেগ মানুহৰ বাবে বেলেগ বেলেগ মানি লোৱা কথা। আমাৰ এই যান্ত্ৰিকতাৰ দিনত ভূতৰ টপিকত ছায়েন্স মনা মানুহবোৰেতো কথাই পাতিব নিবিচাৰে। পাৰিলে হাতাপাইত নামি যায়। যিমানে যি নহওক কিয়, আদিম যুগৰ পৰা চলি অহা ইন্দ্ৰিয়ৰ বাহিৰৰ জগতৰ কাহিনী আৰু বিজ্ঞানৰ মাজত এটা ডাঙৰ কিন্তু বোলা শব্দ থাকি যায়। এনেকুৱা বহুতো প্ৰশ্ন উঠে যোনবোৰৰ কেতিয়াও উত্তৰ নিমিলে। তাৰ মানে এয়া নহয় যে সেয়া মিছা। যাৰ লগত সেয়া ঘটে বা ঘটিছে
তেখেতসকলৰ চকুতহে চাব পৰা যায় সেই অভিজ্ঞতাৰ ব্যাখ্যা। এনেকুৱাই মোৰ লগত ঘটা কাহিনী এটাও কওঁ শুনা। প্ৰায় 20 বছৰমান আগৰ কথা। তেতিয়া মোৰ বয়স আছিল 18 কি 19 বছৰ, আৰু মাতো আছিল বেলেগ। তেতিয়া অসমৰ এখন গাঁৱৰ পৰা আমি ডেইলি পেচেঞ্জাৰী কৰোঁ। চাইকেল চলাই আহোঁ মোটামুটি 8 মাইলমান দূৰত থকা ষ্টেচনলৈ। এটা সৰু দোকানত চাইকেল জমা ৰাখি ট্ৰেইন ধৰি চহৰলৈ কামত যাওঁ। আকৌ সন্ধিয়া আহি চাইকেল উভতাই লওঁ 2 টকা দি আৰু ঘৰলৈ যাওঁ। তেতিয়া কিন্তু মই তন্ত্ৰ সাধনাৰ ফালে যোৱা নাই। গাঁৱত সেই সাধু অহাৰ পিছতে মোৰ মনত উঠিছিল তান্ত্ৰিকতাৰ জোৱাৰ। বাৰু এইবিলাক বেলেগ এদিন কওঁ। আমি বুলি ক'লোঁ সেইবাবে কাৰণ ডেইলি পেচেঞ্জাৰী কৰিছিলোঁ মই আৰু মোৰ বন্ধু প্ৰিয়নাথে। চহৰৰ কোৰ্টত তেতিয়া মই কণ্ট্ৰেকচুৱেল ডাটা এণ্ট্ৰি কৰোঁ। সেয়া শেষ কৰি মই গৈ আড্ডা দিওঁ প্ৰিয়নাথৰ চাইকেল ৰিপেয়াৰিং শ্বপত। তাৰপিছত 7 বজাত দোকান বন্ধ কৰি 7:30 বজাত ট্ৰেইন ধৰোঁ দুয়োজনে। কোনোবা এজনৰ ঘৰ সোনকালে যোৱাৰ কাৰণ নাথাকিলে এয়া আছিল আমাৰ ৰেগুলাৰ ৰুটিন। ষ্টেচনৰ পৰা আমাৰ গাঁৱৰ সীমানালৈকে বিস্তাৰভাৱে ৰৈ থাকে নিৰ্জন পথাৰ, আৰু গাঁও সীমানা ফালি দুভাগ কৰিছে এটা ডাঙৰ নদীয়ে, আৰু তাৰ ওপৰত থকা বাঁহৰ সাঁকো। আমাৰ গাঁৱৰ মানুহবোৰৰ কথা যে কি ক'ম। এই নদীলৈ বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ উপস্থাপনা। এবাৰ আমাৰ গাঁৱৰ বন্ধুৰ মাজত যুক্তি তৰ্ক লাগিছিল এই নদীলৈ। আচলতে কি জানো, সেই নদীত ভূত থাকে, বুজিছ? ভূত থাকে। হুট, এই ৰাতিখন যি টি বকি নাথাকিবিচোন। সঁচা, সেই নদীত যোনেই পৰে কেতিয়াও উঠি নাহে, বুজিছ? কেতিয়াও উঠি নাহে। সেয়া কেনেকৈ সম্ভৱ ক? এই যোৱাবাৰ আমাৰ ৰাকেশ তেনেকেই নাইকিয়া হৈ গৈছিল ন। সেই পিখা চিনিয়ে লৈ গৈছে তাক, বেচেৰাটো। কিনো, আচলতে নদীৰ দ বেছি আৰু এনেও পানী লেতেৰা। ৰাকেশৰো একে হৈছিলে। সি সাঁতুৰিব জনা নাছিল না, পৰি গ'ল পানীত, দম বন্ধ হৈ গ'ল। দ বেছি হোৱাৰ বাবে তাতে ডুবি যায় বেচেৰাটো। সেইবাবে তাৰ মৃতদেহও পোৱা নাই। ঘেণ্টা বকিছ তই, নিজেতো বিশ্বাস নকৰ, আনকো আলবাল বুজাই থাকো। ইছ ৰাম, দে হ'ব দে, ভূত আছে যা, মই মানিছোঁ হ'ল। এতিয়া চিগাৰেটটো জ্বলা, 2টা টান দিওঁ আৰু ঘৰ যাওঁ, বহুত ৰাতি হ'ল। সেইবাৰ কাজিয়া ৰখাবলৈ যেনে তেনে চিগাৰেটৰ কথাটো ওলাইছিলোঁ। কোনোবাই কয় ভূত থাকে তাত, আকৌ কোনোবাই কয় যে এক ছায়ামূৰ্তি ঘূৰি ফুৰে এই নৈ পাৰত, এক মহিলাৰ ছায়ামূৰ্তি। কিন্তু আজব সেয়াই যে সেই ছায়ামূৰ্তি নৈ পাৰ হ'ব নোৱাৰে। নিজে পাৰ হ'ব নোৱাৰা বাবেই ৰাতি জাকেই পাই ডিঙি ফালি পেলায়। মই কিন্তু ভূত সিমান এটা মানা নাছিলোঁ, কিন্তু সাৱধান থাকিলেতো নিজৰে ভাল। আৰু এনেও সদায় মই আৰু প্ৰিয় একেলগে যাওঁ। সিদিনা কিন্তু কোৰ্টৰ কাম কৰি আৰু চৰকাৰী কাম কেইটামান কৰি ওলাই যাওঁতে দেৰি হ'ল। আপোনালোকে শুনি আছিলে SMS থ্ৰিল ষ্টেচনৰ কুলাচাৰ তাত্ত্বিকৰ বন্ধুৰ প্ৰথম খণ্ড। তন্ত্ৰ সাধনাৰ বিষয়ে আমাৰ যিমান জ্ঞান আছে তাৰ ওপৰত ভিত্তি দেখিয়েই আমি এই কাহিনীবোৰ লিখোঁ। যদি আমাৰ এই অডিঅ' ষ্টৰী ভাল পাইছে তেতিয়া আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকিব, আৰু দ্বিতীয় খণ্ড শুনিবলৈ নাপাহৰিব। তেতিয়ালৈকে ভালে থাকক।